ফেমিলি হৈ গ'ল আৰু দেই এইবাৰ ঘৰলৈ যাওঁ আৰু গাইছ আজি চিকেন আনি থৈছে ৰাইজে তাক পুৰা এইজন এংগি মুডত আছে একদম এংগি মুডত আছে চুলি তুলি কেনেকুৱা জপৰা কৰি থৈছে এংগি মুডত আছে তেল গৰম কৰি আছে মানে এই গৰমটোৱে ইয়াক গৰম কৰি দিছে মানে মাথাটো এই গৰমটোৱে মানে ইয়াক মাথাটো গৰম কৰি দিছে তলত পুৰা জিলিকি আছে জ্বলি আছে দেখিছে নে এইজন আমাক এনে এইজন মেইন পাৰ্ট খাই ভাল পোৱা ল'ৰাটো চাব মঞ্চ খাই ভাল পোৱা ল'ৰাটো চাব মঞ্চ সিয়ে হয় বলক এতিয়া আমি যাওঁ এইটো মাংসটো বেলেগ এফালে আৰু কিবা এটা খাই আহোঁগে বলক 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 আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ লকডাউনৰ পিছত ম'ম' ফ্ৰাইড ৰাইচ আৰু লেগ পিচ খাবলৈ এতিয়া চাবুৱাত আছোঁ ভাজবোৱা ভাস্কৰদা ইয়াত আছোঁ আহিব আপোনালোকে চাইছেই চাগে নিশ্চয় আপোনালোকে আহক আৰু এনজয় কৰিব চাই থাকক লেগ পিচ আছে আৰু এইবিলাক দিছে এইটো কমপ্লিমেণ্ট দিছে আমাক চুপটো ফ্ৰী দিছে আৰু এইফালে চিকেন ফ্ৰাইড ৰাইচ আহিব খাব মজা লাগিছে খাই লওঁ হ'ব পেট পূজা হৈ গ'ল খাই মেলি হৈ গৈছে খাই আছে আমাৰ হৈ গ'ল খাই তেলে উদম পুৰা উদম হৈ গৈছে পুৰা কাৰো মাৰি আছে হাড়ডাল এইবাৰ ঘৰলৈ যাওঁ বাই 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব খাই মেলি হৈ গ'ল লেগ পিচ এটা খালোঁ আৰু আন্ধাৰ ওলাইছে লেগ পিচ এটা খালোঁ আৰু ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আন্ধাৰ ওলাইছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যদি কিবা ভুল ভ্ৰান্তি হৈছে নিশ্চয় ক্ষমা কৰি দিব জয় আই অসম।